ৰ'বাচোন তুমি যে ক'লা তুমি যে এতিয়া ঘৰত যে সেই ভৰিৰ আঙুলিটো যে গণিছা স্কুলত কেনেকৈ গণা স্কুলত দেখোন জোতা পিন্ধি থাকা হা আঙুলি নাই ক'ত আঙুলি নাই আঙুলি নাই আৰু এনেকা 10টা আঙুলি আছে তাৰপিছত আৰু জোতা এনেকা চিপি চিপি চাও জোতা চেপি চেপি চাওঁ এনেকা হেচি হেচি চাও ইয়ে ৰাম তই আজিলৈকে সেনেকৈ জোতাত চেপি চেপি সেনেকৈ অংক কৰ তই বেঞ্চত বহি কেনেকৈ লগ পাৱ আরে বেঞ্চটো মই এনেকা বহি থাকো না বেঞ্চটো ইখিনিমান আৰু টেবুলখন ইখিনিমান সেইকাৰণে এইটো এনেকা এনেকা টিপি চাও মই কেনেকৈ টিপিছে এনেকা এনেকা টিপি চাও জোতাৰ ওপৰত এনেকৈ টিপি টিপি অংক কৰ তই হা তই মইতো গম পোৱা নাই সেনেকৈ অংক কৰ বুলি পেলাই তই ছাইডত আঁচ পাৰি কেনে কিয় নকৰ মন নাই ইয়ে কৃষ্ণ প্ৰভু তই সেনেকৈ অংক কৰ হৈছে দে তই অংকত গোটেই 50 ভিতৰত 50 পাওঁ মই ভাবিছোঁ তই সেনেকৈ অংক নকৰ তই এনেকৈ অংক যে ভুল নহয় যে তোৰ জোতাৰ ওপৰত হা সেনেকৈ নহয় মই তোক শিকাই দিম আজি হ'ব এইকেইটা ঘৰগিটা চাব লাগে ঘৰগিটা অঁ সেই ঘৰকেইটাত চাবি তই আঙুলি শেষ হৈ যায় গণোতে হা কৃষ্ণ